ডিম্পু বৰুৱাই বি বয়ছক লাইভত ইনষ্টাগ্ৰাম লাইভত কল কৰি কি ক'লে আপোনালোকক সেই ফটেজটো দেখুৱাবলৈ মই যত্ন কৰিম। নিশ্চয় বি বয়ছক কল কৰক। অ'কে বি বয়ছক কল কৰিম। বি বয়ছ ভাই ই মানে চেলুট হয় ই বি বয়ছ ভাই নেক্সট লেভেল ব্লগাৰ অসমৰ পৰা এই লেভেলৰ মানে কনফিডেন্স লেভেল কি ক'ম ধৰিব না ফোনটো বি বয়ছে ফোন কৰিছিলে এক ছেকেণ্ড মই বি বয়ছৰ ফোন লগামে ভাই মোৰ ফেভাৰেট ব্লগাৰ বি বয়ছ तुझे कैसे बताऊं यारा तेरे बिन मुझ पे हेलो भाई কি কৰি আছা মই কিবা বেলেগত গিছিলিম তাৰ মানে কেছটো কি মই ইউটিউবত লাইভ কৰি আছিলো সবে ভাই তোমাক ফোন কৰিব দি আছে এটা মানে বৰ্তমান মানে লাইভটো চাই আছে 10,000 মানুহে তোমাৰ কথাটো শুনি আছে ভাই কিবা এটা কৈ দিয়া का बोलू रे बाबा एक स्पाई भाई एक ही बात बता दो भाई इतना कॉन्फिडेंस कहाँ से मिलता है भाई वीडियो में बस वो आप सबने सीखे रे बाबा को आप सबके वो देख देख के आ गया ऐसे नो जितु रिसेंट ভিডিও বনাইছা ভাই মই তাৰ মানে পাগল হৈ গৈছো जितु তুমি মানে কি কম আর ভাই নেক্সট লেভেল আৰু নেক্সট ভিডিও কেতিয়া হ'ব নেক্সট ভিডিও কেনেকুৱা কেতিয়া হ'ব আহিব 2 দিন মান থাকে এ বঢ়িয়া তো বি বয়স মৰা সামিস্তে উল্টাং পাল্টাং হৈ দেই একো নাই তো বি বয়স আপোনালোকে যদি চোৱা নাই চাব পাগল হৈ যাব কৈছো এটাই কৈছো পাগল হৈ যাব আরে বাবা ঠিক আছে থ্যাংক ইউ দা বি বয়স ফোন কৰিলো চবৰে ৰিকুৱেষ্ট ৰাখিলো আপোনালোকৰ সাপোৰ্ট পালে হেল্ল' দাদা ফুড ব্লগ ভিডিঅ'